এই মন্দিৰত আহি থাকোঁতে আমি দেখা পালোঁ গোহাঁই ঘৰৰ পৰা আহি আছে আপোনালোকে চাই থাকক কিমান মানুহ আহিছে ইয়াৰে ওচৰত গোটেই ৰাইজ উঠি আহিছে সঁচাকৈ বহুত ভাল লগা দৃশ্য তাল নেগেৰা গোটেইবিলাক বজাই বজাই আহিছে ইমান সুন্দৰ পৰিৱেশ মানুহ প্ৰায় ক'ব গ'লে 500ৰো বেছি হ'ব লাগে ইমান মানুহ আহিছে তলতে গামোচাখন পাৰি থৈছে দেখিছেনে সেইখন আচলতে সকলো মানে যিমান মানুহে দেশে গ'লে সেইখন মানে ধৰ্ম আৰু ক'ব গ'লে আশীৰ্বাদ হিচাপে ঘৰত থৈ দিয়ে সঁচাকৈ বহুত দীঘল হৈছে আপোনালোকে চাই থাকিব কাৰণ চেষ্টা কৰিছোঁ আপোনালোকে চাই থাকক বহুত সঁচাকৈ বহুত ভাল লগা আচলতে মানুহ দেখা পাই কেনে মই সঁচাকৈ মানে আচৰিত পাই গৈছোঁ ইমান মানুহ আহিছে বাপৰে বাপ আৰু মন্দিৰততো কিমান মানুহ লগতে চাওকচোন ইমান বয়সীয়াল বয়স হৈছে চাব ককা এতিয়াও কি সুন্দৰকৈ বজাৰ কৰি বাকী ধুনীয়াকৈ বজাৰ কৰি আহি আছোঁ আৰু বেছি দূৰ নাই যাই পাব হৈছোঁৱেই মন্দিৰটো এইখন মেইন গেট ৰাতিৰ চাই বেছি ভাল লাগিব লাইট বিলাক জ্বলিব
আপোনাক নাইট ভিজনটো দেখাই দিম মই ইয়াতে ৰাতি কেনেকুৱা লাগে মই দেখাম লাষ্টৰ পিনে চাই থাকিব চাওক গেটখন কিমান সুন্দৰকৈ সজাই তুলিছে ফুলেৰে প্ৰৱেশ প্ৰস্থান আৰু ভিতৰত চাওক এনেকৈ কমেও 200 মিটাৰ যাব লাগিব আপুনি ভিতৰত মন্দিৰটো ৰখাবলৈ আমি কিন্তু চেন্ডেল পিন্ধি বহুত স্পীড আছোঁ আহিছে না তাই বেলেগ মজা মাছা মন্দিৰটো পালেই আৰু ইয়াৰ কাষত দোকানবিলাক দিছে কিমান দোকান আছে বহুত চাগে দোকান আছে কাষত এইপিনে গামোচাও বিক্ৰী কৰিছে কাৰণ গামোচা বান্ধি অকমান এতিয়া মন্দিৰ বহুতে মানুহ ভিৰ মই এতিয়া সোমাওঁ ৰাতিপুৱাকৈ মই পূজা দি থৈ আহিছোঁ বাৰু আপোনালোকৰ মন্দিৰটোৰ ভিতৰখিনি দেখুৱাম মই ৰাতি ভিডিঅ' বনাই আছোঁ লাষ্টৰ পিনে দেখা হ'ব আপোনাৰ চাই থাকক বাহিৰৰ পৰা দেখাই দিছোঁ মই এতিয়া ৰাস্তাৰ পৰা দেখাই দিছোঁ চাওক গোটেই গছডালতে কিমান গামোচা আপোনাক দেখাই চাই থাকিব 8:30মান বাজিলে 8:30 9টা বাজিছে 9টা বাজিব 10 মিনিট আছে যিখন গেটখন আছিলে মই যিখন পুৰা লাইটেৰে সজাই দিছে ৰঙালী লাগলো মাৰি আছে আমি এতিয়া মানে গোপাল থান মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিম সম্পূৰ্ণ মন্দিৰটো মই দেখাবলৈ চেষ্টা কৰিম আপোনালোকক চাই থাকক কাষত নাগাৰা নাম পৰিৱেশন চলি আছে নাগাৰা নামখিনি পাৰিলে মই দেখাই দিম অলপমান নোৱাৰিলেও বেয়া নহ'ব কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ গৈ আছে ইফালে সোমাই গৈ কিনে আপোনাৰ আহি ডাইৰেক্ট মন্দিৰত প্ৰৱেশ কৰিব তাত সেৱা লয় মানুহে তাৰপিছতে ওলাই যোৱা আকৌ সেইফালে আছে সঁচাকৈ ধুনীয়াকৈ সজাইছে হেৰিখিনি প্ৰতি বছৰে এনেকুৱাই কৰা হয় বাৰু মই আগতে এবাৰ আহিছিলোঁ আৰু এইবাৰ আহিছোঁ দেখোন ইভাগে হ'ব মাথাটো তেৰা হৈছে মিডিলত ঠিকে আছে ভিডিঅ'টো দীঘল হোৱাৰ কাৰণে মোৰ ঘৰৰ পৰা মন্দিৰলৈকে আহাতে যিখিনি মই ব্লগ বনাইছিলোঁ সেইখিনি মই ডিলিট কৰি দিলোঁ কাৰণ বহুত দীঘল হৈ গৈছে ডাইৰেক্ট
যিখিনি মানে চাব লাগে সেইখিনি মানে ৰাখি দিলোঁ আৰু যিখিনি মানে ভাল হৈছে মানে সেইখিনি ৰাখি দিলোঁ আৰু নাগাৰ নামখিনি দেখাব নোৱাৰিলোঁ বেয়া নাপাব চাই কেনে কেনে পালে জনাবচোন আৰু আপোনালোকে আহিব নপ্তিপাৰাতে আছে এইখন থানখন গোপাল থান আপোনালোকে চাব আহিব ধন্যবাদ।